নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ প্ৰান্তিকত প্ৰকাশিত ৰিমঝিম বৰঠাকুৰ অৰ্থাৎ মোৰ এটি চুটি গল্প নাম ছাতি। এই গল্পটি মই আপোনালোকৰ ওচৰত পাঠ কৰিম। আপোনালোকে শুনিব। যদি শুনি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গল্পটি শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেন্তে মই বেছি সময় নলওঁ, আহকচোন গল্পটোৰ ফালে আগবাঢ়ো। আজিও আনদিনাৰ দৰে হৰিপ্ৰিয়া মাষ্টৰণী উধামুধাকৈ স্কুললৈ আহিছে। তেওঁ স্কুলৰ খেলপথাৰখন পায়হি মানে ইতিমধ্যে প্ৰাৰ্থনাৰ বেল পৰিছে। এটা হাতে ছাতিটো ধৰি আনটো হাতেৰে মেখেলাখনৰ ঠিক ফিচিকি যোৱা অংশটো সকলোৱে দেখাকৈ ওলাই গৈছে নেকি পৰীক্ষা কৰি যিমান পাৰে দীঘলকৈ খোজকেইটা দিলে। আজি শেষৰ দিনটোত প্ৰাৰ্থনা সভাখন নাপালে বেয়া লাগিব। সোনকালে স্কুললৈ আহি খেলি থকা ল'ৰা ছোৱালীকেইটা বেলৰ শব্দ শুনি প্ৰাৰ্থনা গাবলৈ শাৰী শাৰীকৈ থিয় হ'লহি। যিখিনি এতিয়াও বাটতে আছিল বেলৰ শব্দ শুনি ততাতৈয়াকৈ দৌৰি দৌৰি আহি শাৰীত থিয় হ'ল। সিহঁতৰ লগতে হৰিপ্ৰিয়া বাইদেউ প্ৰায় দৌৰি অহা দিয়ে আহি শিক্ষকসকলৰ কমন ৰুমৰ সন্মুখত থকা আমলখি গছডালৰ তলত থিয় হৈ থকা বাকী শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওচৰ পালেহি। বাইদেউ, আজিনো আপুনি ইমান খৰখেদাকৈ কিয় আহিব লাগে? ছাতিটো বন্ধ কৰি প্ৰাৰ্থনা শুনিবলৈ থিয় হোৱা হৰিপ্ৰিয়া বাইদেউক দেখি লগৰে শিক্ষয়িত্ৰী প্ৰভায়ে মাত লগালে। প্ৰাৰ্থনা সভাখন নাপালে কিবা ভাল নালাগে দেখোন অ'। ছাতিটো জপাই ভাজে ভাজে জাপকেইটা দি ৰছীডাল মেৰিয়াই থাকি হৰিপ্ৰিয়া বাইদেৱে প্ৰভালৈ নোচোৱাকৈ উত্তৰ তুলিলে। ঠিক আছে, মোৰ গল্পটো মই প্ৰথম দিন কাৰণে আজি খুব সৰুকৈ পাঠ কৰিলোঁ। মাত্ৰ এটা পেৰেগ্ৰাফ আৰু দুটা সংলাপৰ সৈতে মই লৈ আহিলোঁ। যদি আপোনালোকে শুনি ভাল পায় তেতিয়াহ'লে মই পিছৰখিনি আনি কণ্টিনিউ কৰিম। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আহোঁ। ধন্যবাদ।